নমস্কাৰ বন্ধুসকল, মোৰ নাম কৌশিক দত্ত আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল কৌশিকছ ব্লগছ এণ্ড সলিউশ্যন ফৰ লাইফলৈকে। বন্ধুসকল, আমি সকলোৱে জানো যে সমগ্ৰ বিশ্বতে বৰ্তমান কৰোনা ভাইৰাছৰ আতংক বিদ্যমান হৈ আছে। কৰোনা ভাইৰাছৰ ত্ৰাসত সমগ্ৰ বিশ্ব বৰ্তমান ত্ৰস্তমান। তাৰ কোনো ধৰণৰ ভেকচিন ওলোৱা নাই, কোনো ধৰণৰ প্ৰতিষেধক ওলোৱা নাই, কোনো ধৰণৰ চিটা ওলোৱা নাই, একোৱে ওলোৱা নাই। মাত্ৰ ইয়াৰ পৰা নিজকে ৰক্ষা কৰা এটাই উপায় আছে, সেইটো হ'ল ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন, মানে সামাজিক দূৰত্ব বৰ্তাই ৰখা। আচ্ছা, যা নহওক বন্ধুসকল, কৰোনা ভাইৰাছৰ বিষয়ে আজি আমি আলোচনা নকৰোঁ, কাৰণ কৰোনা ভাইৰাছৰ বিষয়ে বৰ্তমান আমি সকলোৱে জানো, যাৰ কাৰণে সমগ্ৰ বিশ্বতে বৰ্তমান লকডাউন চলি আছে। ভাৰতবৰ্ষতো লকডাউন চলি আছে আৰু লগতে আমাৰ অসমতো ৩ মে'লৈকে লকডাউন অব্যাহত আছে। যদিও ক'ৰবাত আংশিকভাৱে শিথিলতা দিয়া হৈছে, তথাপিও সম্পূৰ্ণভাৱে শিথিল কৰি দিয়া হোৱা নাই লকডাউন। যি নহওক, আজি আমি ইয়াতে কৰোনা ভাইৰাছৰ বিষয়ে আলোচনা কৰিবলৈ অহা নাই। আজি আমি আলোচনা কৰিম বেলেগ এটা ভাইৰাছৰ বিষয়ে। বন্ধুসকল, 2 দিনৰ পৰা আমি সকলোৱে লক্ষ্য কৰি আহিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত অসংখ্য গাহৰিৰ মৃত্যু হৈছে। ৰাস্তাই ঘাটে, ৰেল লাইনৰ চাইডে অসংখ্য গাহৰি পৰি থকা দেখা গৈছে এইখন অসমত, আৰু যাৰ ফলত অসমৰ কৃষিমন্ত্ৰী শ্ৰী অতুল বৰা ডাঙৰীয়াই অসমৰ 6খন জিলাত গাহৰি মাংস বিক্ৰী কৰাটো বৰ্তমান বন্ধ কৰি দিছে। কিন্তু বন্ধুসকল, প্ৰশ্ন হৈছে যে 6খন জিলাত যে গাহৰি মাংস বিক্ৰী কৰাটো বন্ধ কৰি দিছে আৰু বা গাহৰিৰ যে এই মৃত্যু হৈছে, এই মৃত্যুৰ কাৰণ কি? আমি 2টা বিষয়ৰ ওপৰতে পৃথকভাৱে আলোচনা কৰিম। প্ৰথম আমি আলোচনা কৰোঁ গাহৰিৰ যে এইটো যিটো অভাৱনীয় হাৰত মৃত্যু হৈছে, এই মৃত্যুৰ সংখ্যা কিহৰ কাৰণে বৃদ্ধি হৈছে আৰু বা কেনেকুৱা ধৰণৰ বেমাৰ আহিছে বা কিবা ভাইৰাছ আহিছে নেকি গাহৰিৰ শৰীৰত। ঠিক আছে বন্ধুসকল, তো আহক বেছি দেৰি নকৰোঁ, আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো বন্ধুসকল, আজিৰ পৰা কিছু বছৰ আগৰ কথা ক'বলৈ গ'লে, ধৰক 6-7 বছৰ আগৰ কথা ক'বলৈ গ'লে অসমত গাহৰিৰ ওপৰত এটা নতুন ভাইৰাছ অহা দেখা গৈছিল, যিটোৰ নাম হ'ল swine flue। আৰু যেতিয়া swine flue ভাইৰাছটো হৈছিল, তেতিয়া এনেকৈ অভাৱনীয় ধৰণে গাহৰিৰ মৃত্যু হৈছিল। কিন্তু এই যিটো মৃত্যুৰ হাৰ আৰু তেতিয়া গাহৰিৰ ওপৰত ৰিচাৰ্চ কৰি swine flueৰ ওপৰত ভেকচিন তৈয়াৰ কৰা হৈছিল। আৰু সেই swine flueৰ ভেকচিন গাহৰিৰ পালকসকলক বা যিবিলাক কৃষকে গাহৰি পালন কৰে, তেখেতসকলে গাহৰিটো আনতে সৰুতেই গাহৰিটোক এইটো প্ৰতিষেধক হিচাপে প্ৰদান কৰে, যাতে গাহৰিটো ডাঙৰ হ'লে swine flue নহয়। আৰু গতিকে গাহৰিৰ এই swine flue বেমাৰটো দেখিবলৈ পোৱা নগৈছিল, অতি কম সংখ্যক দেখিবলৈ পোৱা গৈছিল, ক'ৰবাত হ'লেও 2-এটা হৈছিল, যাক এই ভেকচিনটো দিয়া হোৱা নাছিল। কিন্তু এতিয়া বন্ধুসকল, অসমৰ কেইখনমান জিলাত খুব ক্ষিপ্ৰ গতিত আৰু অবিশ্বাস্যভাৱে গাহৰিৰ মৃত্যু হাৰ দেখা পোৱা গৈছে। আৰু এই মৃত্যু হাৰৰ কি কাৰণ বা কি তাৰ যিটো ভাইৰাছ, সেই ভাইৰাছটো কেনেকুৱা ধৰণৰ ভাইৰাছ, সেই বিষয়ে আমাৰ অসম চৰকাৰ এতিয়া কনফাৰ্ম নহয়, তাৰমানে সঠিককৈ নাজানে যে কি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ গাহৰিবিলাকৰ এনেকৈ অভাৱনীয় হাৰত মৃত্যু হৈছে। আৰু সেইবাবে এই কথাটো গম পাবলৈ আমাৰ যি গাহৰিৰ মৃত্যু হৈছে, সেই গাহৰিৰ মৃত্যুৰ পৰা কিছুসংখ্যক চেম্পুল প্ৰেৰণ কৰা হৈছে আমাৰ যিটো ভাৰতবৰ্ষৰ যোধপুৰত থকা যিটো লেবৰেটৰী আছে তালৈকে। আৰু যোধপুৰৰ লেবৰেটৰীৰ পৰা যেতিয়া পৰিণাম আহিব বা যেতিয়া গম পোৱা যাব, ৰিজাল্ট ওলাব, তেতিয়া গম পোৱা যাব যে কি ভাইৰাছৰ কাৰণে একচুৱেলি গাহৰিবিলাকৰ এনেকৈ অভাৱনীয় হাৰত মৃত্যু হৈছে। কিন্তু বন্ধুসকল, বিশ্বৰ আন এটা কোণাত এতিয়াও এই একেধৰণে গাহৰি মৰি আছে। আৰু এই যিটো গাহৰিৰ মৃত্যুৰ ঘটনা, সেইখন দেশত, সেইটো আমাৰ অসমত ঘটা ঘটনাৰ আগতে আৰম্ভ হৈছিল। হয় বন্ধুসকল, এই দেশখনৰ নাম হৈছে চাইনা। চাইনাত কিছুদিন আগতে অভাৱনীয় হাৰত গাহৰিৰ মৃত্যু হৈছিল। আৰু মৃত গাহৰিবিলাক লাষ্টত উপায়বিহীন হৈ চাইনিজ চৰকাৰে বা চাইনিজ গভৰ্ণমেণ্টে
এইবিলাক জেচিপিৰ সহায়ত মাটিত গাঁত খান্দি পুতি থৈছিল, কিছুমান হয়তো নদীত পেলাই দিছিল। ঠিক সেই ধৰণে মৃত গাহৰিবিলাকৰ ব্যৱস্থা কৰা হৈছিল। আৰু তাৰপিছত চাইনাত বিশেষজ্ঞসকলে ৰিচাৰ্চ কৰি পেলাই গম পালে যে চাইনাত এই গাহৰিৰ যি মৃত্যুৰ অভাৱনীয় হাৰত যি মৃত্যুৰ পৰিসংখ্যা, সেই পৰিসংখ্যা বৃদ্ধি পোৱাৰ কাৰণ হ'ল গাহৰিবিলাক আফ্ৰিকান সোয়াইন ফ্লুৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যু হৈছে। আফ্ৰিকান সোয়াইন ফ্লুটো আমাৰ সোয়াইন ফ্লুৰ নিচিনা ভাইৰাছ নহয়, নামটোহে একে, সোয়াইন ফ্লুৰ লগত আফ্ৰিকান আছে, কিন্তু আফ্ৰিকান সোয়াইন ফ্লুৰ ভাইৰাছৰ ওপৰত সোয়াইন ফ্লুৰ টিকা বা সোয়াইন ফ্লুৰ প্ৰতিষেধকে কোনো ধৰণৰ কাম নকৰে, অৰ্থাৎ এইটো এনেই যায়, অথলে যায়। ঠিক আছে, যদি এইটো আপুনি সোয়াইন ফ্লু হোৱা গাহৰিটোৰ শৰীৰত প্ৰয়োগো কৰে, যিটো আফ্ৰিকান সোয়াইন ফ্লুত যিটো গাহৰি আপোনাৰ ইনফেক্টেড হৈ আছে, তেখেতৰ সেই গাহৰিটোৰ ওপৰত যদি আপুনি এই সোয়াইন ফ্লুৰ টিকাটো প্ৰয়োগো কৰে, তথাপি আপোনাৰ গাহৰিটো সুস্থ হৈ নুঠিব, কাৰণ সেই টিকাটোৰ কোনো ধৰণৰ এফেক্ট আপুনি আপোনাৰ গাহৰিটোৰ ওপৰত দেখিবলৈ নাপাব। কাৰণ এই যিটো আফ্ৰিকান সোয়াইন ফ্লু, সেই আফ্ৰিকান সোয়াইন ফ্লুৰ এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিষেধক বা টিকা ওলোৱা নাই, আৰু এই বেমাৰটো বন্ধুসকল অসমৰ আগতে আৰম্ভ হৈছে চাইনা, ভিয়েটনাম আদিকে ধৰি কেইবাখনো দেশত এনেকৈ অভাৱনীয় হাৰত গাহৰিৰ মৃত্যু হৈছে। আৰু অভাৱনীয় হাৰত গাহৰিবিলাকৰ যিবিলাক গাহৰি মৃত্যু হৈছে সেইবিলাক ডিছপ'জ কৰি দিয়া হৈছে, হয়তো মাটিৰ তলত নহ'লে নদীত পেলাই দিছে। চাইনাইতো বহুত গাহৰি তেনেকৈ আপোনাৰ নদীত উটুৱাই দিছে বা নদীত পেলাই দিছে। গতিকে বন্ধুসকল, আমি আশা কৰোঁ যে এই বস্তুটো আমাৰ যে গাহৰিবিলাক যে মৰিছে, সেই গাহৰিবিলাকৰ ক্ষেত্ৰত আফ্ৰিকান সোয়াইন ফ্লুৰ প্ৰভাৱ নপৰক। কিন্তু আমি বস্তুটো গম পাম যেতিয়া আমাৰ চেম্পুলবিলাক টেষ্ট হৈ পেলাই লেবৰ পৰা প্ৰকৃত ৰিজাল্টটো আহিব। আৰু ৰিজাল্টটো অহাৰ পিছত আমি গম পাম যে আমাৰ গাহৰিবিলাকৰ মৃত্যুৰ কাৰণ একচুৱেলি আফ্ৰিকান সোয়াইন ফ্লুৱে হয় নে অন্য কিবা ভাইৰাছ। আচ্ছা, ঠিক আছে, এতিয়া আমি বন্ধুসকল আলোচনা কৰিবলৈ ওলাইছোঁ যে অসমৰ যিহেতু 6খন জিলাত গাহৰি কটাটো বন্ধ কৰি দিছে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই, বা গাহৰি মাংস বিক্ৰীটো বন্ধ কৰি দিছে, কিন্তু সেই 6খন জিলাৰ পৰিৱৰ্তে বাকী জিলা কিছুমানতো গাহৰিৰ অভাৱনীয় হাৰত মৃত্যু হৈ আছে, যিবিলাক আমাৰ চৰকাৰৰ বা আমাৰ সাধাৰণ মানুহৰ দৃষ্টিগোচৰ হোৱা নাই। গতিকে মই চৰকাৰক এটা মোৰ নিজা ফালৰ পৰা অনুৰোধ কৰিব বিচাৰিলোঁ যে যেতিয়ালৈকে এই ভাইৰাছৰ কোনো ধৰণৰ ৰিজাল্টটো নাহে, যে এই ভাইৰাছটো একচুৱেলি কি ভাইৰাছ, লেবৰ পৰা যেতিয়ালৈকে এইটো ৰিজাল্টটো নাহে, তেতিয়ালৈকে এইটো সমগ্ৰ ৰাজ্যতে গাহৰিৰ বিক্ৰীটো বন্ধ কৰি থ'ব লাগে। হয়, তেতিয়া কি হ'ব, সমগ্ৰ ৰাজ্যতে যদি গাহৰিটো বিক্ৰীটো বন্ধ কৰি দিয়ে, তেতিয়া যিকেইখন ডিষ্ট্ৰিক্টত আপোনাৰ গাহৰি বিক্ৰী বন্ধ হৈ আছে, সেইখন ডিষ্ট্ৰিক্টৰ পৰাতো চোৰাংকৈ গাহৰি আনি পেলাই আপোনাৰ য'ত গাহৰি কাটিবলৈ দি থকা হৈছে তাতে কাটিবও পাৰে, হয়নে নহয়? বা যিবিলাক আমাৰ ডিষ্ট্ৰিক্টত গাহৰি ঠিক সেইকেইখন ডিষ্ট্ৰিক্টৰ দৰেই মৰি আছে, কিন্তু চৰকাৰে বস্তুটো গম পোৱা নাই বা বস্তুটো বৰ্তমান মানুহৰ চকুত পৰা নাই। গতিকে তেনেকুৱা গাহৰি যদি মৰা গাহৰি যদি ইনফেক্টেড হৈ মৰা গাহৰি যদি কাটি পেলাই ইয়াতে ৰাইজক খুৱাই আছে, তেতিয়াহ'লে সেই বেমাৰটো যদি আপোনাৰ সাংঘাতিক ধৰণৰ এটা ভাইৰাছ হয়, যেনেকুৱা ধৰণৰ আফ্ৰিকান সোয়াইন ফ্লু ভাইৰাছ, আফ্ৰিকান সোয়াইন ফ্লু ভাইৰাছে গাহৰিৰ লগতে এই মানুহকো সংক্ৰমিত কৰিব পাৰে বা অন্য জীৱ জন্তুকো সংক্ৰমিত কৰিব পাৰে, অন্য পোহনীয়া জীৱ জন্তুক। আৰু তাৰ মই অলপ আগতে ক'লোৱে যে তাৰ কোনো ধৰণৰ প্ৰতিষেধক বা ভেকচিন ওলোৱা নাই। গতিকে মই নিজৰ ফালৰ পৰা অসম চৰকাৰক এটা অনুৰোধ কৰিব বিচাৰিলোঁ যে গাহৰিটো এটলিষ্ট কেইদিনমানলৈকে আমাৰ অসমৰ সমগ্ৰ ৰাজ্যতে বিক্ৰী কৰাটো, কটাটো আৰু পৰিবহণ কৰাটো বন্ধ কৰি থ'ব লাগে। বাকীবিলাক মাংস খুলি থওক, কোনো কথা নাই, কাৰণ যিহেতু আমি জানো যে গাহৰিৰ এটা অভাৱনীয় হাৰত মৃত্যু ঘটিছে, আৰু সেই মৃত্যুৰ কাৰণটো আমি এতিয়ালৈকে জানিব পৰা নাই, কাৰণ লেবৰেটৰীত আমাৰ টেষ্টিঙৰ কাৰণে গৈছেহে চেম্পুল, অহাই নাই ৰিজাল্টটো।
গতিকে চেম্পুলৰ ৰিজাল্টটো ঘূৰি আহক আৰু অহাৰ পিছত যদি কিবা কাৰণত যদি গাহৰিবিলাক মৰা বস্তুটো যদি আফ্ৰিকান সোয়াইন ফ্লু বুলি কনফাৰ্ম হৈ যায় তেতিয়াহ'লে আমাৰ এই 6খন ডিষ্ট্ৰিক্টৰ লগতেতো গোটেই সমগ্ৰ অসমতে বন্ধ কৰিব লাগিব বস্তুটো আৰু কাৰণ নহ'লে জনতা ত্ৰাসিত হ'ব নহয় জানো কাৰণ এইটো এটা কৰোনা বুলিয়ে ক'ব লাগিব যেনেকৈ মানুহৰ ক্ষেত্ৰত কৰোনা যেনেকৈ গাহৰিৰ ক্ষেত্ৰত এইটো এটা কৰোনা আৰু এই কৰোনাটো গাহৰিৰ শৰীৰৰ পৰা বা গাহৰিৰ মাংসৰ পৰা যদি সেৱন কৰে মানুহৰ গাটো সংক্ৰমিত হ'ব পাৰে গতিকে বন্ধুসকল এই বস্তুটোৰ পৰা দূৰত থাকক গাহৰি মাংস কেইদিনমান নাখাব আৰু চৰকাৰে গাহৰি মাংস বিক্ৰী কৰাটো বন্ধ কৰক নকৰক আপোনালোকে যদি গাহৰি মাংস নিকিনে নিজে যদি সাৱধান হয় নিজে যদি সজাগ হয় তেতিয়াহ'লে এই বিপদৰ পৰা বা এই ভাইৰাছৰ পৰা সংক্ৰমিত হোৱাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব কাৰণ বৰ্তমান আমাৰ ওপৰত আগৰে পৰা এটা ভাইৰাছৰ আক্ৰমণ চলি আছে যিটোৰ নাম হ'ল কৰোনা ভাইৰাছ আৰু এই ভাইৰাছটোতে বৰ্তমান কোনো ধৰণৰ চিটা বা ভেকচিন তেনেকৈ চৰকাৰে বা সমগ্ৰ বিশ্বৰ চৰকাৰে অকল আমাৰ ভাৰত চৰকাৰ বুলি ক'লে ভুল হ'ব সমগ্ৰ বিশ্বৰ চৰকাৰে বা সমগ্ৰ বিশ্বৰ যিবিলাক মেডিচিন কোম্পানী আছে সেইবিলাকে ইয়াৰ প্ৰতিষেধক বা ভেকচিন প্ৰস্তুত কৰিবলৈ সমৰ্থ হোৱা নাই তেওঁলোকে চেষ্টা চলাই আছে যদিও সফল হ'ব পৰা নাই বহুত পৰীক্ষা নিৰীক্ষা চলাই আছে বহুত টেষ্টিং কৰিছে হিউমেন বডিটো টেষ্টিং কৰিছে বান্দৰৰ ওপৰতো টেষ্টিং কৰিছে আৰু বিভিন্ন জীৱ জন্তুৰ ওপৰতো টেষ্টিং কৰিছে কিন্তু বৰ্তমান ফলপ্ৰসূ হ'ব পৰা নাই আৰু ভেকচিন প্ৰস্তুত হোৱা নাই গতিকে তেনে ক্ষেত্ৰত যদি আৰু এটা ভাইৰাছে যদি আহি পেলাই আমাক ইনফেক্টেড কৰে আৰু যিটোৰো ভেকচিন এতিয়ালৈকে ওলোৱা নাই তেতিয়াহ'লে বন্ধুসকল এই সামগ্ৰিক পৰিৱেশটোৰ বিষয়ে আপোনালোকে এটা মনতে কল্পনা কৰক কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু তাৰ ফলত সমগ্ৰ অসম বা ভাৰতৰ অৰ্থনীতি বা আমাৰ যিটো মানুহৰ যিটো অৰ্থনীতিৰ সমস্যা আছে সেইটো কিমান তললৈ নামি যাব পাৰে বৰ্তমান কৰোনা ভাইৰাছৰ লকডাউনৰ কাৰণেই মানুহৰ অৰ্থনীতিৰ ওপৰত বহুত প্ৰভাৱ পৰিছে মানুহৰ অৰ্থনীতি বুলি নকওঁ ৰাজ্যৰ অৰ্থনীতি ওপৰত প্ৰভাৱ পৰিছে ৰাজ্যৰ বৰ্তমান ভঁৰাল খালী হৈ গৈছে 1 টকাও নাই গতিকে তেনেকুৱা ক্ষেত্ৰত আৰু এটা ভাইৰাছৰ এনেকুৱা বোজা ল'বলৈ আপোনালোকে ভাবেনে অসম প্ৰস্তুত বুলি গতিকে বন্ধুসকল মই আপোনালোকক অনুৰোধ জনাইছোঁ যে নিজা ফালৰ পৰা সাৱধানতা লৈ নিজে অলপমান সাৱধানে থাকি এই যিটো আহিব লগা বা যিটো আপকামিং যিটো ভাইৰাছৰ যিটো ইনফেকশ্যন যিটো আহি আছে বা আহিব চেষ্টা কৰি আছে অসমত সেইটো আমি সকলোৱে একলগ হৈ সংযুক্ত প্ৰচেষ্টাৰে ৰোধ কৰি দিব লাগে ঠিক আছে বন্ধুসকল তো ভিডিঅ'টো বেছি দীঘল হৈ গ'ল বেছি কথা নকওঁ আজিলৈকে ইমানতে বাই বাই